অসম চৰকাৰৰ যিকোনো পৰীক্ষাৰ প্ৰস্তুতি অসমীয়া সাধাৰণ জ্ঞানৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল বটনটো দবাই দিয়ক। কোনখন অসমৰ উত্তৰত অৱস্থিত? Which is located in north of Assam? Option B, অৰুণাচল প্ৰদেশ। ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ? Which tributary of Brahmaputra is the largest? Option D, সোৱণশিৰি। ভূমিকম্পৰ বাবে কোনখন বছৰত চানডুবি হ্ৰদ গঠন হৈছিল? The Sandhubi lake was formed in which year due to earthquake? Option A, 12 June 1897. ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনখন? What is the oldest refinery in India? Option C, ডিগবৈ তেল শোধনাগাৰ, ডিগবৈ ৰিফাইনাৰী। এলেকা অনুসৰি অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? Which is the largest district in Assam by area? Option C, কাৰ্বি আংলং। কোনখন অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব জিলা? Option A, ডিমা হাছাও। অসম আটাইতকৈ কম পুৰুষ মহিলা থকা অনুপাত জিলা কোনখন? Which is the lowest male female ratio district in Assam? Option C, ডিমা হাছাও। শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছিল? Recently who has been appointed as Supreme Court judge? Option C, A আৰু B দুয়োটাই হয়। Both A and B. বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া উদযাপন কৰা হৈছিল? When was World Red Cross by 2022 celebrated? Option A, 8th May. আকবৰৰ দ্বাৰা প্ৰৱৰ্তন কৰা ভূমি ৰাজহ প্ৰণালীৰ নাম কি? What is the name of the land revenue system introduced by Akbar? Option B, জপ্তি। এনিমিয়া কিহৰ অভাৱত হয়? Anemia is caused by Option C, iron. সাধাৰণতে বৈদ্যুতিক ভালভত ভৰ্তি হোৱা গেছটো হ'ল Option A, নাইট্ৰোজেন। ধন্যবাদ।